নমস্কাৰ, মোৰ নাম ললিতা ৰাজবংশী। মই আজি তোমালোক দ্বিতীয় শ্ৰেণীৰ বাবে অংকুৰণ বিষয়ৰ এটি পাঠ লৈ আহিছোঁ। পাঠটো হ'ল 12 নম্বৰ পাঠ, নাম হ'ল আমাৰ দিৱস। গতিকে এই পাঠটোৰ ওপৰত কিছু কথা আমি আলোচনা কৰিম। তোমালোক আটাইয়ে মনোযোগ দি শুনি যাবা। ইয়াতে আছে আমাৰ দিৱস। প্ৰথমতে চোৱাচোন, এইখন কিহৰ ছবি দেখিছা তোমালোকে? এইখন এখন আমাৰ জাতীয় পতাকাৰ ছবি। আৰু ক'ত আছে? এইখন এখন বিদ্যালয়ত জাতীয় পতাকা উত্তোলন কৰিছে। গতিকে আমি ছবিটো চাই গম পাইছোঁ। গতিকে পাঠটিলৈ যোৱাৰ আগতে আমি প্ৰথমতে এইখিনি ওপৰত দিয়া যুক্তাক্ষৰখিনি এবাৰ চাই লৈছোঁ। ইয়াত আছে ব যোগ বৈবব্য, তয় বত্ব, তলব্য শৈব স্ব, দন্ত তয় তত্ত, দন্ত তয় মত্ম, দন্ত ধৈবধ্ব, মূৰ্ধন্য হয় তস্ত, তাত ৰকাৰে স্ত্ৰ। গতিকে এই যুক্তাক্ষৰখিনি আমি ভালদৰে পঢ়িলোঁ। এতিয়া চোৱা, আমি পাঠটো আৰম্ভ কৰিম। আমাৰ দিৱস। ইয়াত আছে আজি 15 আগষ্ট, আমাৰ দেশৰ স্বাধীনতা দিৱস। আমাৰ বিদ্যালয়ত উলহ মালহেৰে স্বাধীনতা দিৱস পালন কৰা হ'ব। ৰাতিপুৱাই চাফ চিকুণ হৈ আমি বিদ্যালয়লৈ আহিছোঁ। আন গণ্যমান্য ব্যক্তিসকলো আহিছে। বিদ্যালয় চৌহদত পতাকা উত্তোলনৰ বাবে নিৰ্দিষ্ট ঠাই আছে। ইয়াতে কি কৈছে জানানে? এইখন বিদ্যালয়ত 15 আগষ্টৰ তাৰিখে স্বাধীনতা দিৱস পালন কৰিব। আৰু সেইকাৰণে সেই বিদ্যালয়খনৰ সকলো ল'ৰা ছোৱালী আৰু শিক্ষকসকল লগ হৈ স্কুললৈ আহি চাফ চিকুণ হৈ পতাকা উত্তোলন কৰাৰ বাবে সকলো আহিছে। তাৰপিছত নেক্সটখিনি চোৱা, পতাকাখনৰ ভাজে ভাজে ফুল সুমুৱাই জাপি ৰছীৰে বান্ধিছোঁ। পতাকাৰ অংশটো যাতে ওপৰৰ ফালে থাকে তাৰ প্ৰতি আমি দৃষ্টি ৰাখিছোঁ। নিৰ্দিষ্ট স্থানৰ চাৰিওফালে আমি ঘূৰণীয়া হৈ থিয় হ'লোঁ। প্ৰধান শিক্ষকে প্ৰণাম জনাই ৰছী টানি পতাকাখন ওপৰলৈ তুলিলে। ওপৰত পতাকাখন খোল খাই বতাহত উৰিবলৈ ধৰিলে। ফুলবোৰ চাৰিওফালে সিঁচৰতি হৈ পৰিল। আমি সকলোৱে পতাকাখনক প্ৰণাম জনাই জন গণ মন ৰাষ্ট্ৰীয় সংগীতটো গালোঁ। তাৰ পিছত ছাৰে ক'লে, আজি স্বাধীনতা দিৱস। প্ৰতি বছৰে 15 আগষ্টত আমি এই দিৱস পালন কৰোঁ হওক। 1947 চনৰ 15 আগষ্ট তাৰিখে আমাৰ দেশ স্বাধীন হয়। ইয়াৰ আগতে প্ৰায় 200 বছৰ ইংৰাজসকলে আমাৰ দেশত ৰাজত্ব কৰিছিল। স্বাধীনতা লাভৰ বাবে আমি আন্দোলন কৰিবলগীয়া হৈছিল। মহাত্মা গান্ধীয়ে সেই আন্দোলনৰ গুৰি ধৰিছিল। সেই আন্দোলনত বহুতো লোক শ্বহীদ হৈছিল। আজি আমি সেই শ্বহীদসকলক শ্ৰদ্ধাৰে সোঁৱৰণ কৰা উচিত। গতিকে এইখিনিত কি ক'লে? সেই যে পতাকাখন উত্তোলন কৰিবলৈ বিদ্যালয়ত ল'ৰা ছোৱালীসকল লগ লাগিছে, তেওঁলোকে আহি পতাকাখনৰ ভাজে ভাজে ফুল সুমুৱাই দি পতাকাখন উৰাবৰ কাৰণে ৰেডি কৰিছে। আৰু কি নজৰ ৰাখিছে যাতে পতাকাখনৰ যিটো গেৰুৱা অংশটো যাতে ওপৰৰ ফালে থাকে, সেইটোৰ প্ৰতি সিহঁতে দৃষ্টি ৰাখিছে। তোমালোকৰ কাৰণে মই এখন পতাকা আনিছোঁ, তোমালোকে চাই লোৱাচোন। এইখন আমাৰ দেশৰ জাতীয় পতাকা। এই জাতীয় পতাকাখনৰ 3টা ৰং আছে। ওপৰত গেৰুৱা, মাজত শুকুলা বা বগা বুলি কওঁ আমি, আৰু তলত সেউজীয়া। এই 3টা ৰঙেৰে আমি আমাৰ পতাকাখন বনাইছোঁ। গতিকে তোমালোকে মনত ৰাখিবা যে জাতীয় পতাকাৰ ৰং 3টা থাকে, ওপৰত গেৰুৱা, মাজত শুকুলা আৰু তলত সেউজীয়া। গতিকে এইখিনি কথা মনত ৰাখিবা। ইয়াৰ পিছত আমি চাওঁ যে সকলোৱে নিৰ্দিষ্ট স্থানৰ চাৰিওফালে ঘূৰণীয়া হৈ থিয় হৈ পতাকাখন উত্তোলন কৰিছে। পতাকাখন উত্তোলন কৰোঁতে সকলোৱে জন গণ মন, এইটো আমাৰ ৰাষ্ট্ৰীয় সংগীত, তোমালোকে নিশ্চয় জানা। সেই গীতটো গাই পতাকাখন উত্তোলন কৰিছে। তাৰপিছত স্কুলৰ ছাৰে স্বাধীনতা দিৱসৰ বিষয়ে কিছু কথা কৈছে। কি কৈছে? যে
1947 চনৰ 15 আগষ্ট তাৰিখে আমাৰ দেশখন স্বাধীন হৈছিল। আৰু এই দেশখন স্বাধীন হোৱাৰ আগতে ইংৰাজসকলে আমাৰ দেশত ৰাজত্ব কৰিছিল। আৰু সেই ইংৰাজসকলৰ হাতৰ পৰা আমি আমাৰ দেশ লাভ কৰাৰ বাবে বহুতো আন্দোলন কৰিবলগীয়া হৈছিল। আৰু সেই আন্দোলন কৰোঁতে মহাত্মা গান্ধীয়ে নেতৃত্ব দিছিল, মানে সেই আন্দোলনত মহাত্মা গান্ধীয়ে গুৰি ধৰিছিল। আৰু সেইকাৰণে মহাত্মা গান্ধীক আমি জাতিৰ পিতা বুলি কওঁ, মনত ৰাখিবা দেই। আৰু সেই আন্দোলনত কি হৈছিল, বহুতো লোকৰ মৃত্যু হৈছিল। আৰু বহুতো লোকৰ মৃত্যু হোৱাৰ বাবে, সিহঁতে দেশৰ কাৰণে মৃত্যু হোৱাৰ বাবে সেইসকলক আমি শ্বহীদ বুলি কওঁ। গতিকে সেই শ্বহীদসকলক আমি শ্ৰদ্ধাৰে সোঁৱৰণ কৰা উচিত। এতিয়া আহা আমি তলৰ প্ৰশ্নখিনি আলোচনা কৰোঁ। ইয়াতে আছে কওঁ আহা। চোৱা, আমাৰ দেশ কোন চনত স্বাধীন হৈছিল? কিমান চনত স্বাধীন হৈছিল? 1947 চনত 15 আগষ্ট তাৰিখে আমাৰ দেশ স্বাধীন হৈছিল। কোন তাৰিখে আমি স্বাধীনতা দিৱস পালন কৰোঁ? যে 15 আগষ্ট তাৰিখে আমি স্বাধীনতা দিৱস পালন কৰোঁ। আমাৰ ৰাষ্ট্ৰীয় সংগীতটো কি? এইটো জন গণ মন। জন গণ মন এইটো আমাৰ ৰাষ্ট্ৰীয় সংগীত। শ্বহীদসকলক কিয় সোঁৱৰিব লাগে? যে শ্বহীদসকলে আমাৰ দেশৰ কাৰণে মৃত্যুবৰণ কৰিছিল। সিহঁতে আমাৰ দেশৰ স্বাধীনতা লাভৰ বাবে আন্দোলন কৰি মৃত্যুবৰণ কৰাৰ কাৰণে সেই শ্বহীদসকলক আমি সোঁৱৰণ কৰা উচিত। স্বাধীনতা আন্দোলনত কোনে নেতৃত্ব দিছিল? মহাত্মা গান্ধীয়ে স্বাধীনতা আন্দোলনত নেতৃত্ব দিছিল। এতিয়া আমি নেক্সট পৃষ্ঠাটোলৈ আহিছোঁ। চোৱা, ইয়াতে কৈছে যুক্তাক্ষৰ ভাঙি পঢ়ো আৰু লিখো আহা। এইটো হৈছে 90। বৈভৱ, এইটো কেনেকৈ ভাঙিছে? ব যোগ ব, বৈভৱ। ঠিক তেনেকৈ এইখিনি এবাৰ চাই যাবা। বৈভৱ, তৈবত্ব, তালিব শৈৱস্ব, দন্ত্য ধৈৱধ্ব, দন্ত্য তৈতত্ব, দন্ত্য তৈমত্ম, আৰু মূৰ্ধন্য শৈতস্থ, তাত্ৰকাৰে স্ত্ৰ। ইয়াত দিয়া আছে, তোমালোকে মাতিবলৈ চেষ্টা কৰিবা। তাৰপিছত সেইখিনিকে আকৌ এবাৰ কৈছে যুক্তাক্ষৰ গঠন কৰোঁ আহা। এইবাৰ এইখিনি যুক্তাক্ষৰ গঠন কৰিছে। ব যোগ ব লগ হ'লে কি হয়? বৈভৱ, তৈবত্ব, শৈৱস্ব, ধৈৱধ্ব, তৈতত্ব, তৈমত্ম আৰু শৈতস্থ, তাত্ৰকাৰে স্ত্ৰ। এইবাৰ আমি নেক্সটখিনি চোৱা। ইয়াতে সেই যুক্তাক্ষৰখিনিৰে কেইটামান শব্দ দিছে। চোৱা, 90, 95, 97, আব্বাজান। ৰাজত্ব, বীৰত্ব, নেতৃত্ব, বন্ধুত্ব। অশ্ব, বিশ্ব, নশ্বৰ, ভোগেশ্বৰী। ধ্বনি, কৰধ্বনি, পদধ্বনি, প্ৰতিধ্বনি। বৃত্ত, চিত্ত, উত্তৰ, উত্তাল। আত্মা, মহাত্মা, আত্মীয়, পৰমাত্মা। ৰাষ্ট্ৰ, ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰপতি, ৰাষ্ট্ৰভাষা। তাৰপিছত চোৱা, শুদ্ধটোত চিন দিওঁ আহা। ইয়াতে কৈছে ৰাষ্ট্ৰীয় সংগীত, তিনিটা অপশ্যন দিছে। ইয়াৰে কোনটো শুদ্ধ হ'ব? যে ৰাষ্ট্ৰীয় সংগীতটো হ'ল কোনটো? যে জন গণ মন। এইটো তোমালোকে এনেকৈ চিন দি থৈ দিবা। নেক্সট চোৱা, জাতীয় পতাকাৰ ওপৰ ফালে থকা ৰংটো কি হ'ব? সেউজীয়া, গেৰুৱা, বগা। কোনটো ৰং ওপৰত থাকে? ইয়াৰে সদায় গেৰুৱা ৰংটো ওপৰত থাকে। নেক্সট চোৱা, আমাৰ দেশ স্বাধীন হয়। তিনিটা চন দিছে আৰু তিনিটা তাৰিখ দিছে। কোনটো চনত? 1947 চনৰ 15 আগষ্টত, 1950 চনৰ 26 জানুৱাৰীত, 1942 চনৰ 10 অক্টোবৰত। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 1947 চনৰ 15 আগষ্টত। এইবাৰ আমি নেক্সট পৃষ্ঠাটোলৈ যাওঁ আহা। ইয়াত কৈছে পঢ়ো আহা। এইখিনি আমি পঢ়িম। ভাৰতবৰ্ষ এখন স্বাধীন ৰাষ্ট্ৰ। ইংৰাজসকলে আমাৰ দেশত প্ৰায় 200 বছৰ ৰাজত্ব কৰিছিল। মহাত্মা গান্ধী বিশ্ববৰেণ্য নেতা। পতাকাক ধ্বজা বোলে। ময়ূৰ ভাৰতৰ ৰাষ্ট্ৰীয় চৰাই। মনত ৰাখিবা দেই, ভাৰতৰ ৰাষ্ট্ৰীয় চৰাইটোৰ নাম হ'ল ময়ূৰ। স্বাধীনতা দিৱসত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। 1897 চনৰ ভূমিকম্পত অসমৰ বিস্তৰ ক্ষতি হৈছিল। তাৰপিছত আমি নেক্সটখিনি চোৱা, যে তোমাৰ অঞ্চলৰ গণ্যমান্য ব্যক্তি এজনৰ বিষয়ে 5টা বাক্য লিখা। এইখিনি তোমালোকে কিতাপত লিখি থবা। কি লিখিবা? নিশ্চয় তোমালোকৰ অঞ্চলত কোনোবা গণ্যমান্য ব্যক্তি আছে, মানে কোনোবা বিশেষ ব্যক্তি, সেই ব্যক্তিজনৰ বিষয়ে তোমালোকে ইয়াতে 5 শাৰী বাক্য লিখিবা। নেক্সট চোৱা, যুক্তাক্ষৰ ভাঙা আৰু শব্দ লিখা। এইখিনি যুক্তাক্ষৰ তোমালোকে ভাঙিবা আৰু প্ৰতিটোৰ
শব্দৰে এটা এটাকৈ শব্দ লিখিবা। এইখিনি তোমালোকৰ কাম। নেক্সট চোৱা, জানো আহা। এইখিনি জানিবলগীয়া কথা। ইয়াক আমি এটা শব্দত প্ৰকাশ কৰা বুলিও কওঁ। ইয়াত কৈছে ধানৰ খেতি থকা পথাৰ ধাননি, ঘাঁহ থকা ঠাই ঘাঁহনি, ফুল থকা ঠাই ফুলনি, শাকৰ খেতি কৰা ঠাই শাকনি, মাহ শস্য থকা ঠাই মাহনি। তাৰপিছত এইখিনি চোৱা, পাঠৰ সহায়ত বাক্য সম্পূৰ্ণ কৰোঁ আহা। আমি এই পাঠটোত চাই আমি এই বাক্যখিনি সম্পূৰ্ণ কৰিম। ইয়াত কৈছে 15 আগষ্ট আমাৰ দেশৰ দিৱস। কি দিৱস? এইটো মই লিখি দিছোঁ, 15 আগষ্ট আমাৰ দেশৰ স্বাধীনতা দিৱস। নেক্সট চোৱা, আমি সকলোৱে সংগীত গাওঁ। কি সংগীত গাওঁ? আমি সকলোৱে ৰাষ্ট্ৰীয় সংগীত গাওঁ। ৰাষ্ট্ৰীয়। তাৰপিছত চোৱা, 26 জানুৱাৰীত দিৱস পালন কৰা হয়। কি দিৱস পালন কৰা হয়? 26 জানুৱাৰীত গণৰাজ্য। গতিকে তোমালোকে এইখিনি চাই ল'বা। তাৰপিছত আৰু কেইটামান আছে। ইয়াতে আছে তলৰ শব্দ বাক্যাংশ কেইটাৰ অৰ্থ প্ৰকাশ কৰা শব্দ পাঠৰ পৰা বিচাৰি লিখা। ইয়াতে কৈছে আনন্দৰে ব্যস্ত হোৱা অৱস্থা। আমি যে আনন্দৰে ব্যস্ত হোৱা অৱস্থাটো কি বুলি কওঁ? উল্লাস। উল্লাস লাগি থকা বুলি যে কওঁ। চাৰিসীমা। চাৰিসীমা মানে হ'ল চৌহদ। তাৰপিছত চোৱা, বিশিষ্ট ব্যক্তি। বিশিষ্ট ব্যক্তিক কওঁ আমি গণ্যমান্য ব্যক্তি। তাৰপিছত চোৱা, পতাকা ওপৰলৈ তোলা কাৰ্য উত্তোলন। দেশৰ কাৰণে মৃত্যুবৰণ কৰা লোক কি হ'ব? শ্বহীদ। উচৰ্গা। উচৰ্গা মানে হ'ল আহুতি বা বলিদান হ'ব। তাৰপিছত চোৱা, মনত পেলোৱা কাৰ্য সেইটো হ'ব সোঁৱৰণ। তাৰপিছত এইবাৰ নেক্সট চোৱা, জানো আহা। ইয়াত কেইটামান তাৰিখ দিছে আৰু কেইটামান দিৱস দিছে। এইখিনি আমি জানিবলগীয়া কথা। তোমালোকে এইখিনি মুখস্থ কৰি থবা। ইয়াত চোৱা কৈছে 15 আগষ্ট স্বাধীনতা দিৱস, 26 জানুৱাৰী গণৰাজ্য দিৱস, 14 নৱেম্বৰ শিশু দিৱস, 5 জুন পৰিৱেশ দিৱস, 30 জানুৱাৰী ৰাষ্ট্ৰীয় শ্বহীদ দিৱস। নেক্সট চোৱা, ইয়াত কৈছে পতাকাখন ৰং কৰা। এইখিনি তোমালোকৰ কাম। এই পতাকাখনত তোমালোকে ৰং কৰিবা। কি ৰং কৰিবা? ওপৰত গেৰুৱা, মাজত বগা, তলত সেউজীয়া ৰং কৰিবা। তাৰপিছত এইখিনি চোৱা, চাই চাই লিখোঁ আহা। এইখিনি হ'ল আমাৰ হাতৰ আখৰ। এইখিনি চাই চাই তোমালোকে লিখিবা। ইয়াত কি কৈছে? আমি ৰাষ্ট্ৰীয় পতাকাক সন্মান জনাওঁ। এইখিনি বাক্য তোমালোকে এইখিনিত লিখি সম্পূৰ্ণ কৰি থবা। গতিকে ঠিক আছে, আজিলৈ এইখিনিতে এৰিছোঁ। ধন্যবাদ।